নমস্কাৰ। বিশিষ্ট কবি, সাহিত্যিক, এখুত ককাইদেউ ৰূপে পৰিচিত নৱকান্ত বৰুৱাদেৱৰ এটি কবিতা আজি আবৃত্তি কৰিবলৈ ওলাইছোঁ। আহকচোন তেন্তে কবিতাটি শুনো। কবিতাৰ শিৰোনাম এটা প্ৰেমৰ পদ্য। কবি নৱকান্ত বৰুৱা। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী? জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনো বাধা মনত পৰেনে অৰুন্ধতী? দুবৰি বনত জোনাকীৰ মণি চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো ঝুম বৰফৰ দৰে চেঁচা পৰশতো সিজে কি শান্তি অৰুন্ধতী অৰুন্ধতী। বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো উজাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী? বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী? ধন্যবাদ।